নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ এয়া আছিলে ৰাতিপুৱা ভাগতে ৰাতিপুৱা একদম পানী দিয়ে ভাত খাবলৈ কাৰণে লৈছোঁ আৰু আনফালে এয়া শাকৰ ভাজি, তাৰপাছতে মাহৰ চাটনি, অকণ পিঁয়াজ অকণ লৈ লৈছোঁ, পানী দিয়া ভাতত তেল অকণ দি লৈছোঁ, তাৰপিছত পচলা ভাজি অলপ আছিলে সেইখিনিও লৈছোঁ আৰু বুলি এনেকৈ খাই লওঁ। তাৰপাছতে আকৌ এয়া দেখিছেনে ধুনীয়াকৈ এতিয়া মই সানি ল'ম আৰু নিমখ অকণ দি ক'লা নিমখ অকণ দি ধুনীয়াকৈ এতিয়া সানি লৈছোঁ ভাতকেইটা। আৰু ভাতকেইটা মজাছে সানি ল'লে খাই ভাল লাগিব নহয় জানো। সেইটো কাৰণে ধুনীয়াকৈ একদম তেলখিনিৰ লগত তেল খাবলৈ দিছে অৱশ্যে এতিয়া অকণ অকণ খাবলৈ কাৰণে ট্ৰাই কৰিছোঁ আৰু তাৰপাছতে আকৌ ভিডিঅ'টো বনাই থাকোঁতে মোৰ একদম লোভৰ পানী ওলাই গৈছেগৈ আৰু পানী দিয়া ভাত দেখিলেই মোৰ বহুত লোভ লাগে গম পায়নে। তাৰপাছতে ধুনীয়াকৈ ভাতকেইটা সানি কৰি ল'লোঁ আৰু ইয়াত যদি পোৱা পিটিকা হয় তেতিয়া খাই ভাল লাগে আৰু মাছ পুৰি খাবলৈও মাছ খাবলৈ দিয়াই নাই মোক বহুত দিনলৈকে, সেইটো কাৰণে খাবলৈ নোৱাৰিমেই নহয় জানো। সেইটো কাৰণে এতিয়া এনেকৈ খাবলগীয়া হৈছে আৰু মই এতিয়া ভাতকেইটা ধুনীয়াকৈ খাবলৈ কাৰণে লৈছোঁ ৰাতিপুৱাই, যিহেতু চাহ তাহ খোৱা নাই আৰু ভাতকে খাবলৈ লৈছোঁ আৰু ভাতকে খাব লাগিব বোলো। আনফালে এয়া খাইছোঁ মাহৰ চাটনি অকণ বনাই লৈছোঁ, বেছি তাত জলকীয়া একো দিয়া নাই আৰু যিহেতু জ্বলাটোও খাবলৈ নোৱাৰোঁ সেইটো কাৰণে পিঁয়াজ অকণমান দিছোঁ আৰু নিমখ অকণ তেল অকণ দি পেলাই তেনেকৈ পিটিকা বনাই লৈছোঁ আৰু তেনেকৈ খায়ে ভাল লাগে চাবচোন বাৰু জলকীয়াটো নহ'লেও। কিন্তু এটা কথা, মই যে আগতে একদম জলকীয়া নোহোৱাকৈ একদম ভাত দি খাব নোৱাৰোঁ আৰু মোক জলকীয়া লাগিবই, জলকীয়া নহ'লে মই ভাতেই নাখাওঁ আৰু ৰাতিপুৱা ভাততো লাগিব, ভাজি তৰকাৰীটো দিয়া কথা সেইটো বাদেই আৰু জালুকটো বহুত খাইছিলোঁ এটা সময়ত, জালুকৰ জ্বলাটো বহুত খাইছিলোঁ আৰু জ্বলা নহ'লে মোৰ ভাত পেটলেই নাযায়। এতিয়া এনেকুৱা এটা দিন আহি পৰিছে মই এতিয়া জলকীয়া খাবলৈ নোৱাৰা হৈ গৈছোঁ, কিমান দুখৰ কথা নহয় জানো। তাৰপাছতে আকৌ এয়া দুপৰীয়া ভাত খাবলৈ কাৰণে লৈছিলোঁ, দুপৰীয়া ভাতকেইটাই মানুহজনে বনালে এয়া তিতা ভেকুৰী ভাজি দিছে, মই বোলো তিতা খাবলৈ ইমান মন গৈ আছে। তাৰপিছত তিতা কেৰেলাও নাছিলে, তাৰপৰা ভাত কেৰেলা ভাজিলে আৰু তিতা ভেকুৰী ছিঙি আনি পেলাই ভাজি দিলে সেই কেইটামান। তাৰপাছতে আকৌ এয়া আটা কণ্ট্ৰলৰ পৰা আটা আনি থৈ দিছিলে আৰু বোলো আটাখিনি এতিয়া ধুনীয়াকৈ চালি লওঁ। তাৰপাছতে আকৌ আটাখিনি চালিবলৈ কাৰণে লৈছোঁ আৰু ইমান লেতেৰা ওলাইছে আটাখিনি এতিয়া চালি কৰি থৈ দিলে আৰু দোকানৰ আটাৰ লগত মিলাই পেলাই থৈ দিলে তেতিয়া বনাবলৈ পৰা যাব আৰু আগেই সুবিধাকণ কৰি থৈ দিলে নহয় জানো। সকলোখিনি আগে কৰি থৈ দিলে তেতিয়া বনোৱা সময়ত আৰু চিন্তা নাই আৰু ধুনীয়াকৈ লৈ পেলাই বনালেই হ'ল আৰু নহয় জানো। তাৰপাছত আকৌ এয়া মই বোলো ৰীল এটা বনাওঁ বুলি পেলাই বনালোঁ আৰু অকণমান হোৱাই নহয় যেনে তেনে, নাচিব নাজানো ইমানকৈ, তথাপিও মনটো যায় নাচিবলৈ। আগতে নাচিছিলোঁ কিন্তু এতিয়া নানাচি আৰু এইবিলাক প্ৰেক্টিচ কৰি থাকিব লাগে নহয় জানো। আৰু মইতো প্ৰেক্টিচ কৰিবলৈনো ক'ত পাওঁ সময়, এনেই ঘচংকৈ গান এটা লগাই লওঁ আৰু কাপোৰযোৰ পিন্ধি লওঁ আৰু ওলাই যাওঁ নাচিবলৈ কাৰণে। তাৰপাছতে আকৌ এয়া আমাৰ ল'ৰাই কালি ফুলপাহ বনাইছে, আজিও কিবা এটা সি বনাই আছে, ৰং কৰি আছে দেখিছেনে। এইপাহ ফুল বনাইছিলে কালি আৰু সম্পূৰ্ণ হোৱা নাছিলে, তাৰপিছত মই আপোনালোকক কৈছিলোঁ বোলে কালি ভিডিঅ'টোত, আৰু আজি এইপাহ সম্পূৰ্ণ হৈ গ'ল আৰু আপোনালোকে জনাবচোন ফুলপাহ কেনেকুৱা হৈছে দেই। আৰু আগতেও সি এনেকৈ বনাইছে, বহুত বনাইছোঁ, বনাই এনেকৈ থৈ দিয়ে আৰু তাৰপিছত আজিও এতিয়া বনালে। তাৰপিছত আকৌ ইয়াৰ ৰাতি ভাত খাবলৈ হ'ল, মানুহজনীয়ে কৈছে দুপৰীয়া দাইল আছে, দাইল নবনাওঁ এতিয়া তেনেকৈ বুলি পেলাই ক'লে। মই বোলো হ'ব আৰু তাৰপৰা এয়া মৰিচা ঠাৰি কণী আমলেট